Hey guys, welcome back to my YouTube channel. Tu channel itu. Itu mure channel. Channel tu channel. Video tu ambo koisi muk tu kobole de. To he kobi mane. Moi kom. Video tu moi ambo kobole loi pelai mukhan melibo ধৰিছো ta. Hey guys, মোৰ channel. না মure ভূত। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মোৰ লগত আছে আমাৰ ভাইটি, নামটো কৈ দিয়া। নমস্কাৰ দে, মোৰ নাম বিৰাজ। উপাধি নকম। একদম পুৰা ধামাকা ভিডিঅ' এটা হ'বলৈ গৈ আছে দেই। আপোনালোকৰ মাজলৈ আমাৰ ভাইটিয়ে আজি এটা অংক লৈ আহিছে, পুৰা মেজিক টাইপ মানে অংকটো। আপোনালোকে সুধিব এতিয়া সি আপোনালোকে গোটেইটো। অংকটো আছে মেজিক টাইপৰ। মই সুধিম এওঁ তাৰ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম। তো আপোনালোকে ভাবি যাব মনতে, ভাবি লাষ্টত এনচাৰটো দিব কমেণ্টত। মই কৈ দিম লাষ্টৰ উত্তৰটো হয়নে নহয়, আপোনালোকে কমেণ্টত কৰিব দেই। তোমাৰ এতিয়া অংকটো মেজিক অংকটো ষ্টাৰ্ট কৰিছে। 1 পৰা 100 লৈকে এটা সংখ্যা ভাবা, যিমানটো ভাবিছা সিমানটো বেলেগ এজনৰ পৰা ধাৰলৈ লোৱা। যিমানটো মনতে ভাবিছা মানে সিমানটো বেলেগ এজনৰ পৰা ধাৰলৈ লোৱা। দুটা অংক হ'ল। তাৰপৰা মই দিলোঁ তোমাক 6। মই যিমানটো ভাবিছিলোঁ সিমানটো ধাৰলৈ ল'লোঁ আৰু লগত 6 দিলি। মই 6 দিলোঁ দেই। এতিয়া তিনিওটা সংখ্যা যোগ কৰা, প্লাছ কৰা। প্লাছ কৰিলা, কৰিলোঁ। প্লাছ কৰিলা নহয়, প্লাছ কৰি তাক দুভাগ কৰি দিয়া। কৰিলোঁ। কৰিলা, দুভাগ কৰি এভাগ কাৰোবাক দি দিয়া আৰু দান দিবলৈ দিছোঁ, মুঠতে দান দি দিয়া। দিলোঁ। ভিক্ষাৰী তোমাকে দিছোঁ মই দান। মই মেজিক হয় মাষ্টাৰ হ'ল, মই দিলোঁ বাৰু দান। দিলা। তোমাৰ হাতত এতিয়া আৰু এভাগ আছে হয়নে? সেই এভাগটো বা তুমি যে ধাৰলৈ লৈছিলা, ধাৰলৈ লোৱাখিনি ঘূৰাই দি দিয়া। দিলা। এতিয়া তোমাৰ হাতত কিমান আছে কওঁনে? তো আগতে ৰাইজকো কৈছোঁ, আপোনালোকো কৈছোঁ, আপোনালোকে সেই অংকটো সেইমতে ভাবি যাব। আপোনালোকৰ লগতো সিমানটো উত্তৰে থাকিব। মই যিটো ক'ম সেইটো উত্তৰে থাকিব। হয়নে নহয় কমেণ্ট কৰিব দেই গাইজ। তোমাৰ হাতত এতিয়া 3 আছে। মা সঁচাকৈ 3 আছে। 100% একদম শুদ্ধ। আপোনালোকেও চাব অংকটো কৰি পেলাই। মেজিক হয় ন। তাৰপিছত চাব আপোনালোকে ভাবি পেলাই হয়নে নহয় এইটো উত্তৰটো। মই কিন্তু পুৰা সম্পূৰ্ণ শুদ্ধ। আপোনালোকেও যদি নিজে ভাবি চাই প্লাছ কৰি চাব গোটেই অংকটো বুজি লৈ পেলাই, তাৰপিছত ক'ব হয়নে নহয় কমেণ্ট খালি। কুৱেশ্যনটো অকণ ভালকৈ চাব, তাৰপিছত অংকটো নিজৰ মনতে কৰিব বা যিহঁতে কয় কৰিব, মুঠতে কৰিব। উত্তৰটো 3 ওলাব। সেয়াই মোৰ মেজিক অংক। আৰু এটা সুধিছোঁ ৰ'বা, তোমাক কিমান ব্ৰেইন স্পট হয়? পুষ্পা হয় মই। কি কৰিবা সোধা, মই এতিয়া ইউ কৰি দিম। তো এই গাইছ লেভেল মাষ্টাৰ 1 নম্বৰ দেই। মই আজি কৈ দিছোঁ লেভেল মাষ্টাৰ 1 নম্বৰ ষ্টাৰ। কি দিবি ক, পাৰিলে কি দিবি ক, এতিয়াই তৎক্ষণতে কৈ আছোঁ। ভাইক হিচাপে তো গাইছ কি আছে ন, এনেকৈ দি দিব পাৰি ন। তো গাইছ এতিয়া মই সুধিলোঁৱে, তেওঁকতো মই সুধিলোঁ। বেছি পটপৰাই থাকে যে, এতিয়া তেওঁ মোক এতিয়া সুধিব। মই সোধা অংকটো মই যেনেকৈ সুধিছোঁ মোক সুধিব। লেভেল মাষ্টৰনি সুধিব দেই। সুধি কি নোৱাৰিম বুলি ভাবিছে নেকি? সোধক আকৌ। ইউ এতিয়াই কৈ দিম। তুমি লেভেল মাষ্টৰনি ইউ নহয়, সোধক মোক সোধক। ভাব 1 পৰা 100 লৈকে মানে ভাব তই। ভাবিলোঁ ভাবিলোঁ। বেলেগৰ পৰা কিমানটো ধাৰলৈ ল'লি। তাৰপিছত মই দিছোঁ তোক 6। হ'ল হৈ গ'ল। এতিয়া গোটেইকেইটা প্লাছ কৰ। কৰিলি। প্লাছ কৰি পেলাই দুভাগ কৰ। দুভাগ কৰি পেলাই বেলেগৰ পৰা লৈছিলি যে যিটো ধাৰলৈ, সেইটো ৰিটাৰ্ণ কৰি দে। দিলি। তাৰপিছত এতিয়া তোৰ হাতত কিমান থাকিলে ক'ব লাগে। মোৰ হাতত কিমান আছে মই জানো, তুমি কোৱাচোন। মই নাজানো। নাজানো। তো গাইছ এনেকুৱা মেজিক ইমান ধুনীয়া অংক মই বহুত। মেজিক মাষ্টৰ তই নে মই? আজি ভিডিঅ'টোলৈ কোন আহিছে মেজিক লৈ পেলাই? তইহে আহিছ। মাজতে মোক কেলৈ সোমোৱালি? মইতো নাজানোৱে। গাইছ মোৰে ভুল হৈছে দেই। ক্ষমা কৰি সদায় সৰুবিলাক সৰু হৈ থাকিবি, বেছি ওপৰত যাব নাযাবি। মই কৈছোঁ নাই মই ইউ কৰি দিম বুলি, দেখিলিতো। লেভেল পাছ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে গোটেই কথাখিনি অংকটো ধুনীয়াকৈ পূৰা চাব কৰি পেলাই। যদি আপোনালোকে শুদ্ধ হৈছে ক'ব যে ইমানটো হয়নে নহয়, আমি কোৱাটোৱে আপোনালোকে হয়নে নহয়। আৰু যদি ভুল ভাবিছে, কিবা এটা যদি ভুল ওলাইছে, তেনেহ'লে আমাক কমেণ্ট কৰিব। আমি আপোনালোকক আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ তো, বাই।